ওয়ান জয় জুবিন দা এইবিলাক আছে এইটো দাম কিমান ঘোৰা 100 টকা আপোনালোকে দিবা দিব কি খবৰ আপোনালোকৰ পুনৰ এটি নতুন ধামাকেদাৰ ভিডিঅ'লৈকে স্বাগতম জনাইছো তো গাইজ আজি মানে কি কম মই ইমান মানে সুখী হৈছো যে মই কি কম তো গাইজ মানে কেছটো আপোনাক কৈ দিওঁ কেছ দুটা প্ৰথম কেছ হ'ল একদম খতম আজি 5 অক্টোবৰ চৰি তো আজি আৰু ছেকেণ্ড হৈছে আজি ৰাতি মানে লগ কৰিম আমাৰ মৰমৰ জুবিন দাক গাইজ এটা হেঁপাহ আছিল মানে সেইজন মানুহক লগ কৰাৰ তো সেই সপোনটো হয়তো আজি পুৰা হ'বলৈ গৈ আছে তো গাইজ আৰু স্পেচিয়েল এটা কথা যে মই জুবিন দাৰ এটা ছবি অকচোন আপোনালোকক দেখাই দিওঁ বিচনাতে থৈছোঁ আপোনালোকে এই নকৰিব আৰু এয়া চাওক জুবিন দাৰ ছবিটো মানে ৰেফাৰেঞ্চ ফটোটো ইয়াত আহি আছে তো এইটো ছবি বাকী গাইজ মানে দুদিন ৰাতি নোহোৱাকৈ আঁখটো মানে চকুৰে গাইজ কলা পৰি গৈছিল তো জাষ্ট এতিয়া অলপমান ঠিক হৈছে তো অলপমান মুখ চুখ ধৰিছোঁ আৰু সেইকাৰণে অলপমান ঠিক হৈছে বাকী একদম এইবিলাক কলা পৰি গৈছিল তো বাইদেৱে বহুত ভাল লাগিব আজি আপোনালোকে ভিডিঅ'টো ফুল চাব বুলি আশা ৰাখিলোঁ চ' বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি মানে কাপোৰ কিনিব আহিছিলোঁ কাপোৰ চাইছে কিন্তু ইয়াত ভালে লগা নাই কিয় ভাল লগা নাই মাল আছে তোৰ দাম দি ইচাত গাইছ দাম দিব পৰা নাই কিবা এটা দি কমকৈ দিব দেই কমকৈ দিবা দা তো গাইজ অঞ্জন ভাই কাপোৰ পিন্ধা গৈছে এতিয়া আমি গৈ আছোঁ আৰু আগফালে একো নাই এইফালে অঞ্জন ভাই এইফালে চম্পক ভাই আৰু মই এইফালে চাইকেল আৰু পিছফালে একমাখান আছে গাইজ পিছফালে পূৰা একদম এতিয়া গৈ আছোঁ চাইকেল মাৰি আৰু পিছফালে বেগত আছে গাইজ আমাৰ সেইখন আৰু এতিয়া একো নাই আয়ো আৰু গাইজ পাকা ৰাস্তাটো এয়া চাওক বৰমাক যোৱা ৰাস্তাটো ভাল কৰিছে দিয়ক বলক এতিয়া গাইজ এতিয়া আমি পূৰা একদম পামেই আৰু 1 কিলোমিটাৰ মানে অলপ আছে যাবা আৰু এইফালে আমাৰ অঞ্জন ভাই মোক কেমেৰা মাৰিছিল এতিয়া ৰাতি যদি ভাই পৰবা লাগে বিদ্যা কৈছোঁ কি ভাল লাগিব বোলে কথা কৈছে একবাৰ কিন্তু জয় জুবিন দা হ'ব লাগিব 3 2 1 জয় জুবিন দা আৰু গাইজ ফাইনেলি আমি আহি পালোঁ আৰু গাইজ আহি পোৱাৰ লগে লগে দেখিলোঁ যে জুবিন দা নাহাতে গাইজ ইমান মানুহ হৈছে যে পাগলা কৰি দিছে আৰু গাইজ ইয়াতে এতিয়া মানে গান গাই আছে চ' গান কেইটামান চাওঁ তাৰপিছত লগ পাই আছোঁ আৰু গাইজ ইয়াতে এখন দোকান দিছে তো ঘূৰা ক'ৰ পৰা আহিছে আপুনি কৈঠালকুছি এইবিলাক কিমানকৈ দিছে সকলোৰে এই এখনত কিমান দাম 180 টকা এইটো ঘৰত বনোৱা নেকি কিনেও আপুনি বনোৱা কিবা বস্তু আছে না নাই আইনা আছে আপুনি ঘৰতে বনায় ঠিকে আছে এইবিলাকৰ এনেই দাম কিমান এইটোৰ 80 টকা এইটো ঘৰতে বনাওঁ তো গাইজ আহিব আপোনালোকে কিনিব পাৰিব আৰু আজিয়ে শেষ চাগে ন অঁ আপোনাৰ আজিয়ে শেষ অঁ ঠিকে আছে আৰু বেগ চেগ আছে ঠিক আছে গাইজ আৰু এইফালে চাওক আপোনালোকে পূৰা একদম লাইট চাইট দি দিছে একদম আৰু মানে কলা দেখা আহিছে কাৰণ মই ফ্লেছটো যোৱা নাই বাট ৰিয়েলিটি ভিউ আমি অকণমান ফুৰিব আহিছোঁ আৰু এইফালে অঞ্জন ভাই আছে আৰু মানে এটা আছে আৰু মানুহ আছে আমি 3টা তো এটাকৈ সোমোৱাৰ মাথা মাৰিছোঁ মানে মই আগতে সোমাম জুবিন দাক লগ কৰিম ছবি দিম তাৰপিছত আমাৰ চম্পক ভাই যাব অঞ্জন ভাই যাব না কি হ'ব না এনেকৈ কৰিব লাগিব গাইছ আৰু এইফালে চাওক মানুহ এতিয়া এইবিলাক আছে এইটো দাম কিমান ঘূৰা 100 টকা আপোনালোকে দিবা দিব এইবিলাক একদম লাইট চাইট জ্বলি আছে একডাল মকো দিয়কচোন কেই টকা দে 70 টকা কিনো দে ভাই দুইডাল পিন্ধা দিছে গাইছ দুইডাল কিনো দে কিনবি নেকি অলপ কম ধৰিব না খুদা
সাৰ কৰোঁ ইনকবি আকৌ 60 টকা লাগব পাৰিছে গাই গাইজ আমি এতিয়া খাইছোঁ বাৰ্গাৰ সেয়া চক পূৰা একদম এই 2 প্লেট এই 3 প্লেট এইফালে 5টা খাইছে দিব্যাই তো ভাই কেনা লাগছে আহি খাই কেনা লাগছে মই খোৱাই নাই মই খাওঁ ৰ'ব তো গাইজ ফাইনেলি আহি পালে আমাৰ মৰমৰ জুবিন দা আৰু গাইজ পূৰা একদম পুলিচবিলাকে একদম মানে মানুহ চাইড কৰি আছে আৰু জুবিন দাই লগালগ মানে সোমাই গ'লে আৰু সোমাই যোৱাৰ লগে লগে ডাইৰেক্ট ষ্টেজত উঠিলে তো একদম মানে ৰখাই সময় নাপালাক চ' গাইজ এতিয়া জুবিন দাৰ কেইটামান গান চাওক আৰু গাইজ জুবিন দাই কৈছে যে ফিফা এটা মানে টিম বনাব আমাৰ অসমত তো আপোনালোকে গোটেইখিনি বস্তু চাওকচোন মানে কি ক'লে জুবিন দাই সবাই ফুটবল চাব ফিফা মোৰ এটা সপোন আছে অসমৰ পৰা এটা ধুনীয়া টিম বনোৱাৰ আই এম ট্ৰাইং মই চেষ্টা কৰি আছোঁ আৰু 2-3 বছৰত মই বনাই দেখুৱাম অসমৰ পৰা এটা ফুটবল টিম আমাৰ নিজৰ তাৰ পৰা ৱৰ্ল্ড কাপ খেলিবলৈ যাব আমাৰ ল'ৰা থেংক ইউ লাভ ইউ ফাইনেলি বেক টু হোম আৰু গাইজ এতিয়া এই ভিডিঅ'টো আমি এণ্ড কৰিবলৈ লৈছোঁ তাৰ আগতে মই এটা কথা কৈ দিওঁ যে মই জুবিন দাক লগ নাপালোঁ বহুত বেয়া লাগিল গাইজ মানে তাৰে মানে জুবিন দা আহিছি তাতে উঠছি তাৰপিছত গান শেষ গৈছে নামচি আৰু গৈছে গাইজ তো তাতে মই সময় নাপালোঁ আৰু ইমান মানুহৰ ক্ৰাউডটো তাত কেনেকৈ দিম কিমান হাজাৰ হাজাৰ মানুহ হৈছে গাইজ তো সেয়ে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু কালি হৈছে গাইজ সেই মানে কি কয় এইটো যদি আপোনালোকক অহৰি মহৰিৰ ব্লগ লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰক মই নেক্সট ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম আৰু গাইজ এই ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ' চাই ভাল পালে অকণমান দিব নোৱাৰিলোঁ সেয়া এটা বেয়া লাগিল তথাপিতো গাইজ কি ক'ম আৰু একো নাই পিছত কেতিয়াবা লগ পাম নিশ্চয় আশা এটা আছে চ' এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেলটো নতুন হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব তো আজিলৈ এইখিনিয়ে বাই বাই জয় অসম